অসমৰ ৰাইজে ভালদৰে চিনি লওক, এইজনে হৈছে শ্যামকানু মহন্ত। আমাৰ অসমখনৰ বৈৰী হয়। আমাৰ অসমখনৰ সম্পদ তেখেতে শেষ কৰি পেলাইছে। এবাৰ তেখেতক চাওক ভালদৰে। জুবিন গাৰ্গ ইজ হিয়াৰ। জুবিন 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 জুবিন। এই মানুহটোৱে মোৰ আত্মা, আমাৰ আত্মা, আৱাৰ সোল। জুবিন 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 কৰি আমাৰ জুবিন দাক এখেতে শেষ কৰি পেলালে। যদি নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত নাপাতা হয়, জুবিন দাই ছিংগাপুৰত নগ'ল হয় আৰু জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ নগ'ল হয়। এখেতৰ ভুলৰ বাবে হৈছে এখেতে হত্যা কৰিছে। এখেত আৰু জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, এই দুজনক এৰি দিয়া নহ'ব। বৰ্তমান সময়ত অসমৰ নিউজ চেনেলবিলাকে এওঁলোকক সুৰক্ষা দিবলৈ আৰম্ভ কৰিছে। হয়তো এখন চৰকাৰেও সুৰক্ষা দিবলৈ আৰম্ভ কৰি দিব। কিন্তু অসমৰ ৰাইজ পাহৰি নাযাব, যিজনে অসমৰ সম্পদ ধ্বংস কৰিছে তেখেত হৈছে অসমৰ বৈৰী, আৰু এই দুজনক কোনোপধ্যে এৰি দিয়া নহ'ব।